মিনি ভিডিঅ'টো একেবাৰে 14 তাৰিখে আছিলে, যিহেতু আমাৰ 14 তাৰিখে পূজা আছিলে। ইফালে মোৰ মায়ে প্ৰসাদ দিলে দেৱক, আৰু ইফালে আমাৰ শাহু মা আৰু মানুহজন মানে সি বহি আছে আৰু সেয়াই আৰু আপোনালোক যিমানখিনি পাৰোঁ আপোনাক সিমান দেখাবলৈ চেষ্টা কৰি আছোঁ। ঘৰটো বেছি দিন হোৱা নাই, মানে নতুনকৈ বনোৱা আৰু ডেক'ৰেশ্যন কৰা ভিডিঅ' আপোনালোকে ঠিক হ'ব, কেতিয়া তাৰিখ আহিব সকলোবোৰ ভিডিঅ' দেখাম আপোনালোকে। তাতে গ'লে মানে ভিডিঅ'টো চালে গম পাব। বেছি দিন নাই, যিহেতু আমাৰ এইফালে ভণ্টি শাহু মা আৰু আমাৰ একদম বহি আছে, মানে খাবলৈ দিছোঁ, বহিব মানে তেওঁলোকে বহিছে। আমি বাৰু পাছত খাম যিহেতু। আৰু ইফালে আমাৰ দেউতাকটো দেখিছে, মানে দেউতাই ফটো ভিডিঅ' নুঠে, তাৰ কাৰণ তেওঁ বহুত আগৰ পুৰণা মানুহ যে, তো সেইকাৰণে এইবোৰ বেছি বহুত বেয়া পায়। তো সেইকাৰণে মানে ভালকৈ নুঠাওঁ আৰু আপোনালোকে যিমানখিনি পাৰে দেখাবলৈ চেষ্টা কৰিছোঁ। এবাৰ ইয়াৰ হাঁহিটো চাওকচোন মোৰ ফালে চাই। আৰু ইফালে মই বহি দিছোঁ খাবলৈ। মটৰ পনীৰ আছে, লুচি আছে, পুৰি আছে, লুচি আছে, আৰু ইফালে আমাৰ মিঠাই, মানে শাহু মায়ে আনিছিলে মিঠাই। তো সেয়ে মিঠাই লৈ খাইছোঁ। যিহেতু মই ভিটামিন বেছি ভাল নাপাওঁ, কম খাওঁ, তো অলপ আধা কাটি কেনে মানে আধা লৈ কেনেহে মিঠাই খাইছোঁ। তো মই বেছি মানে ফেটৰ কাৰণে মই নাখাওঁ, আৰু মিঠাই মই একেবাৰেই ভাল নাপাওঁ। তো এতিয়া মই খাবলৈ বহিছোঁ। আজি মোৰ এই লুকটো বাৰু কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। আৰু ইফালে দেউতা আৰু মই গৈ আছোঁ মানে প্ৰসাদ দিবলৈ। আপোনালোক যে কৈছিলোঁ যে কাইলৈ মানে পাৰ্ট 1 ভিডিঅ'টো, যে ওচৰৰ আংকেল আণ্টিহঁতৰ ঘৰত যে পূজা আছিল, নাৰায়ণ পূজা, তেওঁলোকে যে আমাক প্ৰসাদ দিছিলে, তো তেওঁলোকৰ ঘৰত গৈ আছোঁ আমি ইফালে। আৰু আমাৰ ঘৰৰ ওচৰতে থাকে তেওঁলোক, মানে বহুত বেছি ভাল। তেওঁলোক ইমান ধুনীয়াকৈ কথা কয়, মানে মৰম কৰে। অকল আমাক বুলি নহয়, সকলোকে মৰম কৰে। তেওঁলোকৰ 2টা ল'ৰা আছে, 2টা ল'ৰাই সৰু আৰু আমাতকৈ বহুত বেছি সৰু। তো সেই আংকলজন মোৰ দেউতাৰ পিছৰে মানে বেলেগে কাম কৰা, মানে ডিপাৰ্টমেণ্টটো বেলেগ। তো সেইকাৰণে মানে দেউতাৰ ফ্ৰেণ্ড হয়, মানে দেউতাৰ বন্ধুৰ ঘৰ হয়, আমাৰ ঘৰৰ ওচৰতে হয়। আমাক বহিবলৈ দিছে। আৰু ইফালে আণ্টি আণ্টি বহুত বেছি মৰমীয়াল আণ্টিজনীও, খুব ধুনীয়াকৈ হাঁহি থাকে তেওঁলোকে। ভাল লাগিল আৰু তেওঁলোকৰ ঘৰত মানে আগতেও গৈছোঁ। সকলে কমেণ্টত জনাব। নেক্সট এটা মিনি ব্লগত আকৌ দেখা হ'ম, আকৌ আহিম আপোনালোকৰ মাজলৈ। কেনেকুৱা পালে কমেণ্টত জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো পাৰিলে। আজিলৈ ৰাখিছোঁ।